তিনিচুকীয়াৰ ককৰাতলী গাঁৱত নিশা ভয়ংকৰ ঘটনা। আশংকাত ভুগিছে এটি পৰিয়াল। অভিকেন্দ্ৰিক সংঘাতে এইবাৰ ললে ভয়ংকৰ ৰূপ। তিনি-চাৰি যায় গুলী ফুটাই দিব্যজ্যোতি ফুকন আৰু তেওঁৰ পৰিয়ালৰ ওপৰত জনৈক দাস উপাধিৰ এজন ব্যক্তিয়ে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত। ককৰাতলীৰ এডোখৰ মাটিক দিব্যজ্যোতি ফুকনে সিং উপাধিৰ দুই ভাতৃৰ পৰা ক্ৰয় কৰিবলৈ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ যো-জা চলাই থকাৰ সময়তে দাস উপাধিৰ ব্যক্তিজনে সিং উপাধিৰ ব্যক্তি দুজনৰ পৰা ভয় ভাবুকিৰে মাটি দখলৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 28 ফেব্ৰুৱাৰীৰ শুক্ৰবাৰে নিশা 11:30 পৰা 12 মান বজাৰ ভিতৰত জনৈক দাস নামৰ ব্যক্তিজনে আন এজন সতীৰ্থৰ সৈতে দিব্যজ্যোতি ফুকনৰ অনুপস্থিতিত তেখেতৰ বাসগৃহত উপস্থিত হৈ অতথ্য গালি-গালাজ কৰাৰ লগতে আগ্নেয় মাৰণাস্ত্ৰ উলিয়াই ফুকনৰ ঘৰলৈ লক্ষ্য কৰি প্ৰায় 3-4 যায় গুলী ফুটাই মাৰিবলৈ উদ্যত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ফুকন পৰিয়ালে। উল্লেখ্য যে নিশাই ভুক্তভোগী পৰিয়ালে থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰাৰ পাছতো 12 ঘণ্টা উকলি যোৱা স্বত্তেও প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাটোৱে গাঁওবাসীৰ মাজত যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ লগতে ৰহস্যৰো সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্ৰুত সংবাদ। ৰাতি 11:30 বজাত মানুহজন নাই। তেতিয়া খুব হালা হোৱা দেখি মই মানে বাহিৰলৈ ওলাই চাইছিলোঁ। ওলাই চাওঁতে লগালগ মানে পিষ্টল গুলি মাৰিছে দুটা একে লগালগ। তাৰ অলপ দেৰি 5 মিনিটমানৰ পিছত আকৌ এটা মাৰিছে। তাৰপিছত 3-4জন মানে মাৰিছে। ৰাজকুমাৰ দাস আছিলে, তাৰ লগত আৰু এজন আছিলে, চিনি নাপালোঁ মই। দুজন কিহৰ কাৰণে মানে মানুহজনৰ লগত কিবা মাটি হেৰিয়তে গালি বহুত লেতেৰা মাতিছে। নাই এতিয়ালৈকে আহি পোৱাহি নাই। হয় ভয় লাগি আছে। পুলিচে বিচাৰ কৰিব লাগে, আহিব লাগে। তেওঁলোকে আহি পোৱাহি নাই। কি কৰে এইটো ৰাজকুমাৰ দাস। ঘটনাটো মানে কি হ'ল, মই মানে পঞ্জাবী মানুহ দুজনৰ পৰা মাটি এটা কিনিছিলোঁ। কিনোতে তাত আমি মাটি-চাটি চফা কৰোঁতে সি ভিডিঅ' মানে কৰিছিলে। আমি ক'লো তই ভিডিঅ' ইয়াত কেলৈ কৰিছে, আমাৰ মাটিটো আমি চফা কৰিছোঁ, কিবা কৰিছোঁ, আমাৰ নিজৰ হেৰি কৰিছোঁ। তাৰপিছত সি গৈ কিনে থানাত এনেই মিছাতে মানে অভিযোগ দিলেগৈ যে এইটো কাটিব লৈছে, মাৰিব লৈছে বুলি এটা অভিযোগ দিলে। সেই সংক্ৰান্তত থানাই মোক মাতি পঠালে, মই গ'লোঁ। তো যোৱাৰ পিছত থানাত মোৰ অলপ দেৰি হ'ল। তো অহাৰ পিছত মানে ইহঁতি ঘৰতে আছিলে, মোৰ মিছেছে। তো মই ঘৰত নাছিলোঁ সেই সময়ত। 11:30 বজাত ৰাতি 11:30 বজাত সিহঁতি আহি কিনে মোক মানে ওলাই বুলি মানে মিছেছৰ শুনি আছে। তাৰপিছত যেতিয়া টৰ্চ মাৰি দিছে, গালি-গালাজ কৰিছে, বহুত বেয়া মানে অভদ্ৰ মাত মাতিছে। বস্তু ওলাই নহ'লে মানে তোক মানে গুলিয়াই মাৰিম, তহঁতক গোটেই ঘৰৰ মানুহ মাৰি দিম গুলিয়াই, সেইবিলাক কৈ কিনে মানে সি গুলি ফায়াৰিং কৰিছে ইয়াত মোৰ ঘৰলৈ লক্ষ্য কৰি কিনে। এইটো ৰাজকুমাৰ দাস। তেখেত এই ওচৰতে থাকে, ককৰাতলী। সেইডোখৰ এই ককৰাতলীতে আছে। এইটো একো সংঘাত হোৱা নাই আগতে। কিবা ব্যক্তিগত মানে হেৰি তেখেতৰ আছে যদি মইতো সেইটো জ্ঞাত নহয়। কাৰণ 3-4 যায় গুলি চলাইছে। হয়, ভুগি আছো এতিয়ালৈকে। আহিম বুলি কৈছে, অহা নাই এতিয়ালৈকে, আহি পোৱাহি নাই, উপস্থিত হোৱা নাই। আহি আছো বুলি পুলিচক ৰাতি কেইটা বজাত 12:30 বজাত মানে ইহঁতি গৈ কিনে FIR নাই পোৱাহি নাই।